আমার এক বন্ধুসকল ইতিমধ্যে আমাৰ অজয় দাস ডাঙৰীয়াই ক'লে যে মই প্ৰথমতে আমি যোৱা পৰহিও আমি আমাৰ পৰম্পৰা ডাঙৰীয়াক লগ পাইছিলোঁ GSP আৰু আমাৰ অৱৰক্ষিত কিছু বিষয় আছিল বিশেষকৈ GSP হিচাপে যিহেতু চৰকাৰত আছে আমাৰ যেনেকৈ তেওঁ মানে কি কয় VCDC মেম্বাৰ চেয়াৰমেনৰ কথা ক'লে ঠিক তেনেকৈ আমাৰ লেণ্ড এডভাইজাৰী কমিটি গঠন হৈ আছে ঠিক তেনেকৈ আমাৰ বৰ্ডবিলাক গঠন হৈ আছে এই গোটেইবিলাকত GSP যিখিনি পাৰ্ট আছে অৰ্থাৎ প্ৰায় আমি কি কয় আমাৰ তেতিয়া ৰেচিঅ' আছিলে আপোনাৰ 9, 12 আৰু 1 সেই হিচাপত আমি যি পাব লাগে 5%, 10% যিয়ে নহওক সেইখিনি অলৰেডি তেওঁলোকেও কথা হৈছে যে আমি ইলেকশ্যনৰ আগত VCDC খৰধৰকৈ গঠন হ'ল তেতিয়া তেওঁলোকে নোৱাৰিলে ক'লে ইলেকশ্যনৰ পিছত কৰিম অলৰেডি আমাৰ বাচ্চা ডাঙৰীয়াৰ নেতৃত্বত আলোচনা হৈছিলে সেইদিনাও মই কৈছে যে দাদা আমি গোটেই বহি এবাৰ একেলগে লাঞ্চত বহি আমি গোটেই কথাখিনি বহি চেটেল কৰিম অৰ্থাৎ চৰকাৰ লেভেলত আমাৰ কোনো এনেকুৱা ধৰণৰ খেলি মেলি বা অসুবিধা নাই দ্বিতীয়তে যিটো বেলেগ বেলেগ পাৰ্টিৰ কথাটো ওলাইছে চাওক আপোনালোকেও জানে যে পলিটিকেল পাৰ্টি হিচাপে অসমৰ বা ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত আমি বিভিন্ন ৰাজনৈতিক দলৰ কথা পাতিব পাৰোঁ অলৰেডি সেই কথাখিনি আমাৰ GSP পাৰ্টিৰ ফালৰ পৰা সিদ্ধান্তবিলাকো দি দিছে যে MP ডাঙৰীয়া এইবিলাক কথা পাতি থাকক আৰু ৰাজনৈতিক সমীকৰণটো কেতিয়া কি হয় কোনো ক'ব নোৱাৰে যেনেকৈ যোৱা বিগত সময়খিনিত BPF আছিল আজি BPF নাই পাৰ্টিত আজি EPPL আহিছে অহাকালিলৈকে EPPL থাকিব তাৰ কোনো গেৰাণ্টি নাই তেনেকুৱা ৰাজনীতিত চলি থাকে কিন্তু আমাৰ অসমৰ মানুহৰ কাৰণে হয়তো বা আমাৰ BTCৰ কাৰণে এইটো অলপ নতুন নিচিনা গতিকে সেইকাৰণে আমাৰ অৱৰক্ষা সমিতি ৱৰ্কিং প্ৰেচিডেণ্ট ডাঙৰীয়া আহিছে গতিকে তেনেকুৱা ক্ষেত্ৰত মই স্পষ্টভাৱে কৈছোঁ যে আজিৰ দিনত আমি যদি কোনোবা দলত যাবও লাগে আমাৰ যিহেতু এটা ছিষ্টেম আছে দলত যিহেতু আমি GSP দলৰ লগত জড়িত অৱৰক্ষা সমিতিত জড়িত আমি গোটেই কথা পাতি মেলি সিদ্ধান্ত লৈ যোৱা হ'ব যে সেইটো আমাৰ পৰৱৰ্তী দিনত আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব নোৱাৰিব আপোনালোকে দেখিছে যে আজি যিসকলে আমাৰ বিৰোধ কৰিছে বেয়া পাইছে স্বয়ং আমাৰ মহন্ত ডাঙৰীয়াই যেতিয়া আমি EPPLক ছাপৰ্ট দিছিলোঁ BJPক ছাপৰ্ট দিছিলোঁ তেওঁলোকে আমাক বেয়া পালে কিন্তু আমি ব্যক্তিগতভাৱে নহয় আমি অৱৰক্ষা সমিতি আৰু GSPৰ মাজত সিদ্ধান্ত বহি লৈ সিদ্ধান্ত কৰিয়ে ছাপৰ্ট দিছিলোঁ যে তাত আমাৰ প্ৰথম ভাষাগত আছে অলৰেডি আপুনি দেখিছে যে বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটো আজি 1 নম্বৰ ভাষা হিচাপে BTCত প্ৰতিষ্ঠিত গতিকে ইয়াত যিখিনি খকজা খেলি মেলি কেবিনেটৰ সিদ্ধান্ত আছিল এইবিলাক ঠিক ঠাক হৈ গ'ল ঠিক তেনেকৈ আমি মাটিৰ কথাটো ইতিমধ্যে BTC কেবিনেটে কৈছে যে যিসকলে মাটি পাব লাগে BTCত তেওঁলোকে মাটিৰ অধিকাৰ পাব কিন্তু ইয়াত অলপ সাংবিধানিক কিছু মানে যিহেতু 18 লেনাইভিনো এক আছে গতিকে এছেম্বলিত কিছু ইয়াত আলোচনা আৰু সিদ্ধান্তৰ প্ৰয়োজন আছে আমি বিচাৰিছোঁ যিহেতু আমাৰ এছেম্বলিত এলায়েন্স নাই ইয়াত আছে আমাৰ এই চৰকাৰখনে তাতে এলায়েন্স কৰক আৰু যিহেতু ইয়াত BJPও এলায়েন্স আছে আধাৰ যিসকলে পোৱা নাই তেওঁলোকৰ বস্তুখিনি এড্ৰেছ হওক আজি চাওক আমাৰ কনষ্টিটিউৱেঞ্চি আদিবাসীসকল বছৰ ধৰি তেওঁলোকে ST কৰাৰ কাৰণে দাবী কৰি আছে ইয়াত আমাৰ এক্সিষ্টিং STবিলাকে তাৰ অলপ বিৰোধ কৰে কাৰণ কি যে এওঁলোকে ST হ'লে তেওঁলোকৰ ভাগটো গুচি যায় নেকি সেইকাৰণে আমি চেণ্ট্ৰেলক কৈছোঁ যে এই দায়িত্বটো আপোনালোকৰ চেণ্ট্ৰেল কোটাৰ পৰা ষ্টেট কোটাৰ পৰা যাওক এইটো ট্ৰাইবেল কোটাৰ পৰা যাব দৰকাৰ নাই আৰু এই লেভেলত অল ইণ্ডিয়া লেভেলত আমি গোটেই ট্ৰাইবেল কমিউনিটিক আমি লগ কৰাৰ কাৰণে এটা প্ৰচেষ্টা কৰি আছোঁ কৰি মেলি যাতে অৰ্থাৎ সাংবিধানিকভাৱে যাৰ যি অধিকাৰ সেইখিনি থাকি কেনে বাকীখিনি যাতে একমডেট কৰিব পাৰি গতিকে নৱশৰণীয়াই অকল BTCত এনেকুৱা খুচি কথাত আমি লাগি থকাৰ কোনো কথা নাই আমি নেশ্যনেল লেভেলতো আজি GSP কৈছে GSP ক'ৰবাত তৃণমূলত চামিল হ'ব নেকি GSP ক'ৰবাত কিছুমানে কয় BJPত চামিল হ'ব নেকি GSP ক'ৰবাত কংগ্ৰেছত চামিল আমাৰ EPP লগত চামিল হোৱাৰ কথা আছিলে আমি কৈছিলোঁ কেৱল মডেলিটিটো হওক ক'ত কেনেকৈ আমি বিষয়বিলাক এড্ৰেছ কৰিম কিন্তু সেই সময়ত হৈ নুঠিল ব্যক্তিগতভাৱে নৱশৰণীয়া য'তে ত'তে যাব পাৰে কিন্তু মই কেলেই যাম মোক যিখিনি মানুহে ভোট দিছে তেওঁলোকৰ যদি সমস্যাখিনি মই এড্ৰেছ কৰিব নোৱাৰোঁ সমাধান কৰিব নোৱাৰোঁ মইতো যাই লাভ নাই সেইকাৰণে কৈছোঁ যে আজি GSPক আমি কেনেকৈ আঞ্চলিকৰ পৰা নেশ্যনেল লেভেললৈকে বা ষ্টেট লেভেললৈকে নিব পাৰে আমি সেইটোতে আছোঁ আমি বাকীবিলাকৰ নিচিনা নহয় আদাৰ 500,000 ইয়াৰৰ কাৰণে আমাৰ অসমৰ বা BTCৰ মানুহখিনি কেনেকৈ পৃথিৱীত দবদবাই থাকিব পাৰিব তেওঁলোকে কোন ছেক্টৰত গ'লে বা কেনেকৈ গ'লে তেওঁলোকৰ ভাল হ'ব তেওঁলোকে বাচিব পাৰিব আপোনালোকে দেখিছে যে আজি পৃথিৱীত জন্তু জানোৱাৰ নহয় মানুহৰে জাতিগোষ্ঠী এক হৈ গৈছে কাৰণ তেওঁলোকে সেইমতে সময়ৰ লগত তেওঁলোকে হয়তো খাপ মিলাব পৰা নাই আমি সেইটোৱে ভাবি আছোঁ কিবিলাক ধৰি লওক পলিচি ল'লে আমি আগবাঢ়ি যাব পাৰোঁ আমি সেইটোত আছোঁ আমি তলত যোৱাত নাই আৰু লগতে মই আৰু এটা কথা কওঁ যে ইতিমধ্যে আমাৰ গোৰ্খালী বা নেপালীসকলক ডি ভোটাৰৰ হেৰিৰ পৰা কেবিনেটে বাহিৰ কৰি দিছে আমি আগতেও কৈছিলোঁ যে নেপালীসকলক ডি ভোটাৰ বনাব নালাগে তেওঁলোকে ডি ভোটাৰ হ'বই নোৱাৰে ঠিক তেনেকৈ আমাৰ AJPৰ সেই টাইমত বহু এনেকুৱা এইটো হিন্দুই হওক মুছলিমেই হওক কিছু বহু লোক আছিলে যিসকলক এনেই মানে দি লগাই দিছে কোনো ভেৰিফিকেশ্যন নাই কোনো একো নাই সেইকাৰণে আমি ভাৰত চৰকাৰ মই পাৰ্লিয়ামেণ্টলৈ কৈছোঁ অসম চৰকাৰে কৈছোঁ মই হাত জোৰ কৰি কৈছোঁ
যে ডি বঁটাৰ সম্পৰ্কত এটা ভেৰিফিকেশ্যন হওক হোম আৰু ষ্টেট মিলি কেনে আমাৰ ৰাজ্যৰ প্ৰতিনিধিবিলাক থাকক যাৰ ডকুমেণ্টছ আছে তেওঁলোক ডি বঁটাৰো বাহিৰ কৰক যদি আমি ট্ৰিবিউনেল কোৰ্টৰ জৰিয়তে ডি বঁটাৰ সমস্যা সমাধান কৰিব যাওঁ এইটো আৰু আদাৰ হয়তো 100 ইয়াৰটো সমাধান নহ'ব আজি বেলেগ নালাগে কোচ ৰাজনৈতিক ভাইসকল আছে তেওঁলোকৰ বহুত মানুহ ডি বঁটাত সোমাই আছে অযথা মানে এংকৰ বাৰীত আমি যুঁজি বহুতক বাহিৰ কৰি দিলোঁ কিন্তু বহুতক বাহিৰ কৰি দিব পৰা নাই সেইকাৰণে হৈছে এটা যদি ভেৰিফিকেশ্যন হৈ যায় মই সেইকাৰণে ভাবোঁ যে অসম চৰকাৰে পলিটিক্সৰ ঊৰ্ধত গৈ আৰু আমি অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেইকাৰণে ছাপোৰ্ট কৰিছিলোঁ যাতে অসমৰ ৰাইজৰ হৈ ভাল কাম কৰিব পাৰে কোনো দলে আহি আপোনালোকক গিৰাব নোৱাৰে তাৰ পৰা যদি নকৰে কালি মই নালাগে বেলেগে আহি হ'লেও তেওঁলোকৰ আসনৰ পৰা গিৰাব গৈ নোৱাৰোঁ কাৰণ আমি আগতে বহুত প্ৰত্যক্ষ কৰিছোঁ যে কংগ্ৰেছে ভাবিছিল নেকি তেওঁলোকৰ 70 বছৰৰ শাসনটো মোদী ডাঙৰীয়া আহি কাঢ়ি ল'ব পাৰিব আৰু যদি মোদী ডাঙৰীয়াই ভাবিছে মই আৰু 20 বছৰ শাসন কৰিম এইটো মিছা কথা কালি যদি ৰাইজে ভাবে কাৰণ আজিৰ দিনত আমি MP হিচাপে ক'বই লাগিব যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া লাখ লাখ কোটি টকা বাহিৰত ধাৰ হৈ আছে গেছৰ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ বিললৈকে বহুত আমি মানে এতিয়া অৱস্থা বেয়া হৈছে তেলৰ দাম যথেষ্ট হৈছে 100 প্ৰায় পাৰ হওঁ অৱস্থা বা ক'ৰবাত হৈছে খেতিয়কৰ অৱস্থা নাই লকডাউনৰ সময়ত ৰাইজৰ অৱস্থা নাই কিছুমান ভুল পলিচিৰ কাৰণে খেতিয়কক পইচা দিলে কিন্তু এতিয়া বহুতে মানে কি কয় ঘূৰাব লগা অৱস্থা হৈছে অৰ্থাৎ আঁচনিবিলাক ক'ত ভালকৈ চলিছে নাই চলা সেইটো খবৰ নাই গতিকে তেনেকুৱা ক্ষেত্ৰত আমি সেই কথাখিনি ক'বই লাগিব আৰু মই এনেকুৱা ব্যক্তি যে মই নিজৰ কিবা সুবিধাৰ কাৰণে কিবা কাৰণে কোৱা মানুহ নহয় আজি ইনডাইৰেক্টলি কিছুমানে অলপ প্ৰেছাৰ দি আছে যে আমাৰ কিছুমানে সমালোচনা কৰিছে যে কি কয় আমাৰ এগ্ৰিকালচাৰ যিহেতু EM এটা আছে বহুতে ভাবিছে নৱসেনাত যেতিয়া তৃণমূলত যাব চৰকাৰলৈ কেলৈ লাগে এই চৰকাৰখন মই আজিয়ে কৈছোঁ এই চৰকাৰখন 5 বছৰ কাৰণে হৈছে 5 বছৰ যদি 5 বছৰ আগতে কোনোবাই উইথড্ৰ কৰে তেওঁ ৰেছপনচিবল হ'ব আমি যোৱাবাৰ MLA ইলেকশ্যন খেলিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে তেওঁলোকৰ দায়িত্ব আছিল আমাক জিকাব নোৱাৰিলে গতিকে আমি সেইকাৰণে কৈছোঁ পলিটিকেল চিটিং হৈছে এতিয়া কোনে কৰিছে এইটো বেলেগ কথা সেইটো আমাৰ ভৱিষ্যতৰ কাৰণে শিক্ষা হৈছে গতিকে পলিটিক্সত এইবিলাক হৰা জিকা লেং মাৰা মাৰি থাকে আমি এই সত্যটো সদায় স্বীকাৰ কৰিব লাগিব তাৰ মাজেদি যোৱা 19ত আমি জিকাৰ কোনো সম্ভাৱনা নাছিল তথাপিতো আমি জিকিলোঁ 24ত আমি কৈছোঁ যদি সঁচাকৈ ৰাইজে বিচাৰে যে MP হ'ব লাগে নব হয় নাই ঈশ্বৰে যদি ভাবে BTC ৰাইজে যদি কোকৰাঝাৰ সমষ্টিৰ ৰাইজে ভাবে তেতিয়াহ'লে কোনো আমাক গিৰাব নোৱাৰে গতিকে সেইটো লৈ মই একো কেয়াৰ নহয় আমাক ৰাইজে দুবাৰকৈ দুটা টাৰ্মত আমাৰ MP বনাইছে মোৰ দায়িত্ব আমি যাতে তেওঁলোকক সেই সুবিধাখিনি দিব পাৰোঁ বেলেগ নালাগে আমি যোৱা 24 তাৰিখে আমাৰ স্বয়ং চেণ্ট্ৰেল সামাজিক ন্যায় মন্ত্ৰী আহি কেনে কিছুমান ইনষ্ট্ৰুমেণ্ট আমাৰ ডিজেবল পাৰ্চনবিলাকক বিলাই দিছে সেই স্কিমটো আমি 16 চনতে পঠাইছিলোঁ 16-17ত যোৱা BTC ইলেকশ্যনৰ সময়ত আহিছিলে কিন্তু আমাৰ BTCৰ অলপ তেতিয়া চৰকাৰ অলপ বেলেগ আছিল তেওঁলোকৰ অসহযোগিতাৰ কাৰণে নহ'ল গতিকে এতিয়া চৰকাৰ মই ভাবোঁ তেওঁলোক পজিটিভ আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ সদায় কথাটো হৈয়ে আছে যে যিবিলাক ভাল কাম তেওঁলোকে কৰিব তাৰ আমি সদায় আছোঁ যে এগ্ৰিকালচাৰ ছেক্টৰত আজি আমি কোকৰাঝাৰ কথাটো আমি কৈছোঁ কোকৰাঝাৰ গোসাইগাঁও আপোনালোকে দেখিছে ৰূপসীৰ এটা বিমানবন্দৰ হ'ল ৰূপসী বিমানবন্দৰে আমাৰ BTCৰ মানুহৰ কাৰণে ইমান বেছি একো কৰিব নোৱাৰে কাৰণ ওদালগুৰিখনো BTC ওদালগুৰি মানুহ ইয়াত প্লেনৰ উঠি আহিব নে গুৱাহাটীত যাব তাতকৈ আমি যদি ইয়াক যদি কাৰ্গো হেৰি হিচাপে কৰিব পাৰোঁ ইয়াৰ যিখিনি প্ৰডাক্ট হয় অৰ্গেনিকৰ পৰা আমি সেইখিনি যদি বাহিৰৰ দেশত পঠাব পাৰোঁ আমি বেছি লাভালাভ হ'ব পাৰিম ঠিক তেনেকৈ আমি গোসাইগাঁও আমাৰ গেটৱে অফ মানে নৰ্থ ইষ্ট ইয়াত যদি আমি ইণ্ডাষ্ট্ৰিয়েল কৰি দিব পাৰোঁ আমি সিদিনাও কেভিকেট গৈছোঁ গোসাইগাঁৱত কথা পাতিছোঁ যে তাত যদি আমি ইণ্ডাষ্ট্ৰিয়েল হেৰিলৈকে মানে কনভাৰ্ট কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি বহুত কাম ইয়াত কৰিব পাৰিম সেইকাৰণে কৈছোঁ যে আমাৰ BTC-বাসী ৰাইজে এতিয়া কোনোবা বড়ো কিবা পাৰ্টি চাৰ্টি এইবিলাক কথা সলনি যে আমি কি কাম কৰিলে আচলতে আমাৰ ভাল হ'ব আমি আমাৰ ৰাইজক লগত লৈ যাব পাৰিম বা আমাৰ কিছুমান কৰৰপতি ওলাব আৰবপতি ওলাব হয় নহয় সেইটোৱে আমি ভাবিব লাগে কাৰণ আজিকালি দুনিয়াত টকা পইচা নহ'লে বেপাৰ বণিজ নহ'লে একো লাভ নাই ইয়াতে সেইকাৰণে আমি ইয়াৰ ঊৰ্ধত গৈ আৰু মই ভাবোঁ যে আজি হয়তো BTCত শান্তিৰ পৰিৱেশ গঢ়াৰ কাৰণে সকলোৰে ক্ৰেডিট আছে মই নাই বুলি নকওঁ আৰু তাত নৱসেনা কিঞ্চিত মানুহ হ'লেও আছে ইয়াত মানে অৰিহণা তাৰ কাৰণে আজি এইটো হৈছে থুলমূলকৈ কথা এইখিনিয়ে মই ভাবোঁ ইয়াত বেছি বিশেষ ক'বলগীয়া নাই আৰু বাকী যি ইছ্যুবিলাক আছে ডেভেলপমেণ্ট আজি বহুতে আমাক কয় যে MP হিচাপে কি কৰিছে MPৰ বিশেষ একো দায়িত্ব এইবিলাক নাথাকে MP হ'ল পাৰ্লিয়ামেণ্টত ল বনোৱা আৰু ইয়াৰ কিছুমান পৰিস্থিতি আমি তাত জনাব লাগে সেইকাৰণে আমি যিখিনি পাৰোঁ জনাইছোঁ যে মাজতে ওলাইছিলে যে যদি বড়ো যুৱকসকল চাকৰি বাকৰি যায় বাকীবিলাক কি হ'ব আমি পাৰ্লিয়ামেণ্টত কৈছোঁ যে আমাৰ যিসকল মেইন ষ্ট্ৰীমত ঘূৰি আহিছে তেওঁলোকক সংস্থাপিত কৰক লগতে আদাৰ জাতি জনগোষ্ঠীৰ যিখিনি ডেকা ল'ৰা আছে যুৱক যুৱতী তেওঁলোককো কৰক দৰকাৰ হ'লে চৰকাৰে স্পেচিয়েলি ড্ৰাইভ দিয়ক য'ত 50 ইয়াৰ্ছ আমি উগ্ৰপন্থী সমস্যাত ভুগি আছিলোঁ আজি যদি সেই সমস্যাটো আমি 50,000 যদি আমি
ছিকিউৰিটি ফ'ৰ্চত আমি যদি মানুহ ল'লে এইটো সমাধান হৈ যায়, সেইটোহে কৰা দৰকাৰ। নহ'লে আদাৰ 50 বছৰ আৰু এনেকুৱা আৰু ঘটনা আমি দেখি পাম, যেনেকৈ হঠাৎ বিদায়ত গৈছিলে। সেই সময়ত তেওঁলোকে যোৱা পৰিস্থিতি হয়তো আৰু বেলেগো আছিল। মই আৰু এইবিলাক কথা বিতৰ্কত যাব খোজা নাই, সেইবিলাক বিতৰ্কত নাযাওঁ। থুলমূল কথা তেওঁলোক আহিছে, আমি ৱেলকাম কৰিছোঁ। আৰু তেওঁলোকক চৰকাৰে যিখিনি কমিটমেণ্ট কৰিছে সেইখিনি কমিটমেণ্ট হওক, তেওঁলোকে ভালকৈ ষ্টেবিলিজ হওক, আমিও বিচাৰোঁ। আমি নিজেও অস্ত্ৰ ধৰা মানুহ, অস্ত্ৰ ধৰা মানুহবিলাক সদায় আত্মসন্মানী হয়। তেওঁলোকে একো নিবিচাৰে, সন্মানটো বিচাৰে আৰু নিজকে হয়তো চলা মেলা সুবিধাখিনি বিচাৰে, তাতকৈ বেছি একো নিবিচাৰে। গতিকে সেইখিনি তেওঁলোকক দিয়ক। আৰু মই পুনৰ কৈছোঁ যে ভৱিষ্যতৰ আমি বিদেশীৰ কাৰণে, অসমৰ কাৰণে আমি ভাল কি কৰিব পাৰোঁ, মই সেইটোতে আছোঁ। আজিলৈকে আমাৰ ফ্ল'ৰত তেনেকুৱা কথা একো হোৱা নাই, কিন্তু আমাৰ GSP পাৰ্টীয়ে তেওঁলোকে এটা কথা কৈছে, MP বিভিন্ন দলবিলাকৰ কথা পাতক, পৰৱৰ্তী দিনত পলিটিক্সলৈ। কিন্তু আমাৰ মাজত আজি তৃণমূল কোনোবাই যাব, হ'ব, এলায়েন্স হ'ব, এই কথা আজিলৈকে কোনো সিদ্ধান্ত হোৱা নাই আমাৰ। যিহেতু আমাৰ এছেম্বলিত এলায়েন্সটো নাই, গতিকে আমি এই ক্ষেত্ৰত ইলেকশ্যন খেলিম। আৰু আমাৰ অবজাৰ্ভাৰ দিয়া হৈছে তেওঁলোকৰ ৰিপৰ্টৰ বেছ কৰি। আৰু আমি বিশেষকৈ চাইছোঁ যে অকল GSP নহয়, তাৰে জনসাধাৰণ লয়। কাৰণ দেখিছে যে নৱসেনা দিল্লীত যোৱাৰ ফলত আমাৰ ইয়াৰ জেনুইন পৰিস্থিতিটো কি হৈ আছে পাৰ্লিয়ামেণ্টত গম পাই আছে, বা ভাৰত চৰকাৰে গম পাইছে। আজি মই ডাইৰেক্টলি কৰিলেও নকৰিলেও জানে যে ইয়াত কি হৈ আছে। নৱসেনাক কোনোবাই চিনি নাপালেও গোটেই কথাখিনি জানে যে অমুক মানুহটো কোন হয়। ঠিক তেনেকৈ আমি যদি এছেম্বলিত এজনো আমাৰ মানুহ পঠাব পাৰোঁ, নৱসেনা লাইকমাইণ্ডেড এজনো যদি আমি MLA পঠাব পাৰোঁ, তেওঁ BTCৰ গোটেই চব জাতি জনগোষ্ঠীৰ কথাখিনি ক'ব পাৰে। আপোনালোকে চাব, বেলেগ যিমান পাৰ্টি আছে তেওঁলোকৰ কাৰণে আদাৰ পাৰ্টিৰ মানুহবিলাক নট ডিচেবল, কিন্তু নৱসেনাৰ ওচৰত চব আহিব পাৰে। ইয়াত EPP আহিব পাৰে, BPF, BJP, তৃণমূল চবেই আহিব পাৰে। অৰ্থাৎ পলিটিকেলি কাৰ কি আছে এইটো বাদ দিয়ক, কিন্তু সমস্যাবিলাকৰ ক্ষেত্ৰত, ইছ্যুবিলাকৰ ক্ষেত্ৰত বা ডেভেলপমেণ্টৰ ক্ষেত্ৰত চবেই যাব লাগে। মই সেইটোৱে বিলং কৰোঁ। বিয়া নে কি হৈ আছে, গতিকে তেওঁ অলপ কিবা আশা কৰে, হওক না। সেইটো তেওঁ ছোৱালী ভালকৈ বিয়া পতা আমাৰ কি ক'ব লগা আছে। তেওঁৰ বিল্ডিং হওক, আমি আমাৰ এই GSP ফালৰ পৰা সৰু সুৰা কিবা এখন গাড়ী দিছে, কালি যদি তেওঁ ফৰ্চুনাৰ ল'ব পাৰে আমি কি বেয়া পাম, লওক না। সেইটোতো নাই। এই মই গম পাইছিলোঁ আমাৰ ইলেকশ্যনৰ সময়ত পইচা নিয়াৰ কাৰণে ব্যৱধানত ৰখি আছিল শব্দৰভাৰ লগত, সেইখিনিয়ে জানো, আৰু তাতকৈ বেছি একো নাজানো। কথা বেছিকৈ আনি কেনে আমাৰ BTC পৰিস্থিতি নষ্ট কৰি লাভ নাই। কাৰণ আজি দেখিছে যে অপৰক্ষামী আজি কিহত আছে, যে ইছ্যুখিনি সমাধান হওক। ৰাইজে গাঁও গঠন কৈছে, আমাৰ হিমন্ত চাব কৈছে গাঁও গঠন হ'ব, কিন্তু যোগেশ্বৰে কৈ দিলে যে গাঁও গঠন হ'লে বোলে কেবিনেটে সিদ্ধান্ত লওক। আপোনালোকেতো বুৰ্বক নহয়, আপোনালোকে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বুলি কয়, হয় নহয়? য'ত কেবিনেটে, য'ত মানে কি কয় কমিশ্যনে গাঁও গঠনৰ ৰিপৰ্টে দিয়া নাই এতিয়ালৈকে, কেবিনেটত গ'ল ক'ত কেতিয়াৰ পৰা? তেল মাৰিলেও, তৈলমৰ্দন কৰিলেও, কিবা ক'লেও ইমানটো লিডাৰজনে ইমান ভুল ক'ব নালাগে। গতিকে সেই নিচিনা মানুহটোৰ কথা কৈ কিডাল হ'ব? ৰাইজক বিভ্ৰান্ত কৰি পেলাইছে। কালি আৰু আহি কিবা এটা কৈ দিব ককাজৰ আহি। আমি এই ধৰণৰ এনেকুৱা ধৰণৰ এই বস্তু নিবিচাৰোঁ।